ৰ'ব এই নাই পিতাই কি কৈছা খান তই টঙল তুলি আছো তোৰ কাম বন নাই তই গুণ্ডে গৈছি মোৰ মনে থাকো হৈছে মোৰ লাইফত পিতাই মোৰ এটা বহুত হেৰি হৈছে বহুত বস্তু লগা হৈছে কি লাগে DSLR লগা হৈছিলে ঐ DSLR কি বস্তু DSLR কেমেৰা কেমেৰা এই কেমেৰা মানে কি কবা গেলি সৰু সেইটো দেখোন আছে সেইটো কেমেৰা নহয় মোবাইলৰ কেমেৰা দি মোৰ কি হ'ব তাই গোবৰত যদি ফটো উঠাই DSLR দি জুম কৰি এই আমাক চকলেট ক্ৰীম হে চকলেট আন লগা হয় ঐ ইমান পাৱা ইমান পাই মোক লাগছিল তাইটো সেইটো 20 টকা মান লাগব নে 20 টকা এই 20 টকা দূৰে আহা 2000 নাপাই তুমি হা কি কয় ৰ 20,000 কয় ৰ মই খান যি হয় কি কৰা খেতি বিচাৰিলে মোক লাগে সেইটো এই 20,000 টকা এটা 20,000 নহয় 80,000 মানে লৈ নি হা কি কয় ৰ মাৰাটা খাবি ৰ 80,000 টকা আৰু দাম বাঢ়িল এই মছলি 6 মাহ আগতে 80,000 কিনছিল তুলুকটো এতিয়া অলপ দিয়া 1 লাখ মানে হ'ল কিজানি পিতাই কি কয় ৰ মাথা খাবি ৰ এই কটিকা কিনোতে ইমান টকা গৈছি খালি কিনছো এতিয়া মাহা কি কিনছা নকওঁ আৰু এই কটাৰী কিনি ধুতি কিনি চাৰ্ট কিনি মাহে কচা মোৰ এই কাপোৰ মোৰ একো নাই চিঙা চেণ্ডেল খা স্পৰ্টিং এখন লেতেৰা হৈছে গোটা স্পৰ্টিং লেতেৰা কাৰণে মই উল্টাই পিন্ধি গৈছো লাচলি কাৰণে দেখিছা নাই মই কি গতি হৈছে পিতাই এইবিলাক কি কৰা কৰ এতিয়া দিবা লাগব কিবা অৰিজিনেল ৰলহে জানে একেবাৰে কলি যুগৰ নে কি সত্য যুগৰ পইচা নানছি এইখান মই আগতে চলাতে কি ধুনীয়া হৈছিল পিতাই যুগৰ বেয়া কৰিলি আগৰ যুগৰ আছিল অতীত কালৰ নচলি নহয় নিমুৰে কানি মালি ভাল হ'ব নেকি কদে টেঙা দি মাৰিলেও ভাল নহয় পিতাই কেতিয়া খানা লগা হৈছে কেতিয়া ইমান দূৰে যায় এখন দবাই দিলি দেখা নাপোৱা হৈ যায় ইমান দূৰ তই যদি দেখা নাপাৱ হৈ যাবি ক'ৰবাত ঘপককে কাৰণে এইবোৰ কুইলি হৈ তই ঘপককে যদি মৰি যা মৰিলো কেতিয়া চলাই পেলাই মই চহি দেখাম টিভিৰ দাম আৰু গোটাই ফটো উঠাই লৈ যাবা ভিডিঅ' কৰি তাৰে হাই টাটা কৰ আৰু টিভিত বঢ়িয়াকে এই মই বললি কি গ'ল তোৰ মাৰে মই ভাবিছো মই কেনেকা তোক তুলি দালি গ'লো হাতত দৈ চুচৰি লৈ যাওঁ তই পইচা পাইছা নকৰা স্কুলত গেলে চিপছু কিনি নাপালে আজিলৈকে কৰি হাতে নিয়া লোজান নে কি মই কিনি দি থৈ দিছিলি মোক কি গলি মোক জীৱন শেষ কৰি দিছা সেইবিলাক বাকী এখন লাগে গাড়ী এখন গাড়ী লাগব এইখান এই 15 আগষ্ট আগে মই টিউচনত যাই থাকোঁতে জীয়া মখা লগৰ এখন চাইকেল থৈচকে আহিলে যাব লাগে নে যাওঁতে মোৰ যি লাজ লাগছি আৰু বম ফুটাই দি ফুটিল পুলিচেতো গোটাইছে ঘেৰা কৰি আছিল তাৰপিছত একে মোৰ মুখৰ ওপৰত আহি পেলাই পিষ্টলটো ৰাখছি আহি পুলিচে কুবালা হৈ কিজানি সিদিনাখনে মোৰ খাই হাগুনা মুতি লাগছি পুলিচৰ পৰা সেইবিলাক খাই পোৱা নাছিল সেইকাৰণে হৈছে ভাছো কি কৰা কৰ এতিয়া দিবাও লাগে নিদিলেও নহয় মানুহ কাৰণে ধনী হলেতো হলে হয় এই ধনী মানুহবিলাকে এই কণী ভাজিলি অমলেট নে ফমলেট বুলি কয় আমি ক'লে কণী ভাজা আৰু এই গাজৰ ভাজিলি গাজৰ ভাজা বুলি কয় এই হালুৱা বুলি ক'ব হ'ব ধনী মানুহ ৰভা দিলে পেণ্ডেল দিয়া বুলি কয় পেণ্ডেল দিয়া বুলি ক'ব ৰভা দিছে কল পাতে দিলে কি দি সেইটো বাৰু এতিয়া লাগেই হয় এখন বহুত দিনৰে মোৰ দিনৰ এখন যুগৰে মানুহ বুলি মোক জোকৰে মাইকী মাইকী বুলি দেখিছা না খালি লেডিছৰ চাইকেল সেইটো হয় ইয়াতে আহিলা বাট প্ৰথম কিবা কাম কৰা পাৰো আৰু চব পাৰো তেতিয়া সৰুতে যোৱা নাছিলো মই এতিয়া ডাঙৰ হলো কাৰণে সেইটো হয় এইটো বাৰু মোৰ লগত গৈছিলি তেতিয়া চলিও বক্সি দেখোন এটা কাম পিতাই যে মাহকা মূৰে ইণ্ডিকা লগা চলি সেনেকুৱা তেওঁকা পইচা দি মোক DSLR কিনি দিয়া পা চলি পকিলে মাহকা ইণ্ডিকা মাৰি তই আহিলা বাদ দি তই কালি মোৰ লগত পথৰ ওলাবি হ'ব দে পথৰত তই কাম কৰা পাৰ নোৰা আৰু কৰিব পাৰা বাৰু কঠিয়া নিদিয়া পাৰি মৰিনি চৰি নিদিয়া পাৰবি পাৰা যদি বাৰু তোক মই এই PSLR নে DSLR আহিলে দিম আৰু এই কিবা এখন কি লাগে কেতিয়াম সেইখন বাৰু দিম ভালে মাটি বেছি হ'লেও দিম তোক তই কৰবা তোক কাম যা ঘুমা গৈ যা ফুৰি আহোঁ চকপে ক'ত যা ফুৰিবা লাগি আৰু চকপে যাব সি ঘুমেবা উঠিলা নাই সি আকৌ বোলে পথাৰত যায় ৰচোন তাক আজি বাহিনীডাল পালি হ'ল নাই তোৰ সি বোলে তাক বোলে KTM লাগে আৰু কি DSLR নাই PSLR সেইডাল লাগে সি ঘুমে যাওঁ না পথাৰত যায় আকৌ সি ঘুমে নুঠা কিয় পথাৰত যায় আকৌ কি তাক ডিউট লাগে DSLR লাগে PSLR লাগে ইছৰাম একে ঘুমে দিয়ে KTM চলাই ডিউক চলাই পথাৰত যায় যাও আইনাখন মুচি চুচিলো আৰু হয় আইনাখন নাই নহয় বাহিৰতে আছে যাও পথাৰত যাও ভরা
শাওনৰে দুপৰীয়া দুগালো যে মোৰ ৰ'দে পুৰা ভৰা শাওনৰে মাটি উঠিছে পিঠে আমাৰ এই মাটি পাবি ৰ এই টকা সৰু ভয়া লাগছে পিঠে খেতি কৰাৰ আকৌ যুদ্ধ খেতি কৰা এই মাটি কিনি মানে পাবি ক'ত সেইখিনি মানে সোনকালকে যাওঁ মোক এটা গেঞ্জি নতুন গেঞ্জি বেটা আহিলে পিঠে ভয়া লাগছে খান টকা ধৰে বুলি ভয়া লাগছে পিঠে জয় 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 পিঠে ATM আসল ATM মানে ফিএস মানে DSLR লাগে এডাল চাহ খাবি মারবি চাহ মারবি এই মারা আনবে দিছি পিঠুটা বইবা আছে দৰে তোৰ কাম ATM না ATM লাগে বলা বাবু কাম কৰবা নৰে খাবি খাবি কাম কৰি আছো আমাৰ গেঞ্জিটো সলাও নেকি সেইটো নতুন গেঞ্জি নেকি তই এইটো জিন্স পেণ্ট ফিন্স পেণ্ট মাৰি আহিছা এই পিঠা এখনকে দিছে নে বিয়াৰ ৰ'দটো বস্তু ৰ'দ নাই আৰু এতিয়া পুৱাই আছে পিন্ধি আহো ইছৰাম ইমান একেটা খেতি কৰা কিবা কৰবা নৰে কিবা হৈ গৈছে গোটাই দে ঐ বিঠি উঠা হ'ল নাই তোৰ ৰয় পিঠা হ'লে অকণমান আছে এয়া গামোচা পিন্ধি লওঁ কাপোৰ সলাওঁতে লাগে দে এই 24 ঘণ্টা তাৰে বেছি সময় হোৱা নাই দে বেছি সোনকাল খা লগা হৈছে না গাঁৱৰ ছোৱালীহান একে বা এই হেৰি বাহুবলী এটো হান লগা হৈছে এটো কাকা লাগব তুমি পিঠাই মাৰ কৰা কিমান ল'বা এই কিনিলে চাচ মানে এটা কৰা হেৰি কৰ মা পিঠা এইবিলাক কি কাম কৰিব দিছে মোক ঐ দা আলি দিব লাগব চাইডত দিব লাগব নেকি আলি তো কাটছো মই গেঞ্জিটো লেতেৰা হ'ব বুলি অকণমান গেঞ্জি চেঞ্জি খুব পেলাই আহিছোঁ দে পিঠা পানী লৈ যায় দেখোন কোবালে পিঠাই পানী লৈ গৈছে কোবালে মৰবি পিঠা চাইডত বহি থাকে যায় ক'ৰবাত চহি ল'বি পিঠাইও পিঠাই চহি ল'লে মোৰ গেল এতিয়া মোৰ আশা পিঠাই পুতলত নাহে একেবাৰে মাটি গায়ে বায়ে পানী পৰিলে পিঠাই পিঠাই মাটি এটা নিলে বেছি ঐ কি ওজনে মুখা ইয়াতে আলি দিব লাগব এখন মাটি আনো খাবি ভালকে লাগব নহয় পিঠাই এদিন লাগব পিঠাই লাগি গৈছে গোটাই পানী ছিটকিছে একুলেণ্ডত গা ধোৱা লাগছে পিঠাই নাহে মাটি পিঠাই আকৌ হৰলিক্স নুখুৱালি না সৰুতে জোৰে নহৈছে দেখাত পিঠাই হৰলিক্স খাই কমপ্লেইনটো খাবি কমপ্লেইন খাব লাগিব নেকি এতিয়া বলাইব পিঠাই মাটিতে নাহে ভৰা শাওনৰে দুপৰীয়া দুগালো যে মোৰ ৰ'দে পুৰা কি হ'ল এই পিঠাই মোক কেতিয়া নালগে দে বিয়াত ভাগৰ লাগছে কেতিয়াম নালগে মোক মই এতিয়া কষ্ট কৰা জোৰ গম পাইছা DSLR নে ফিএছএল আহি যাব নাগে নালগে দে আৰু মোক পিঠাই মইতো এই মাৰে মৰা পৰা কেনেকে কষ্ট কৰিছো গম পাইছা গম পাইছা চালি ঘূৰি ফুৰিছিলো পিঠাই এতিয়া হেৰিটো কেতিয়াম ওলাই সেইকাৰণে নাগে দে পিছে অৰ্জুনৰ খানি দিয়া হ'ব দে সেইকাৰণে হ'ব পিছে অলপকে খোৱা যাবা হ'ব দে তেলেগে যাবা মই চাহ লৈ আহিম দে পিঠাই কষ্ট মই বুজি পাইছো ভাই দে যা হাই বন্ধুসকল আপোনালোকৰ এই KTM DSLR এইবিলাক মাথা মাৰি লাভ নাই দুইটা এটা সহায় কৰক আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক কমেণ্ট কৰক আৰু আমাৰ কমেণ্ট কৰক ধন্যবাদ